স্বৰ্ণ আখলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিহেতু এতিয়া কঁঠালৰ মুচিৰ বতৰ, সেইটো কাৰণে আজি আমি কঁঠালৰ মুচিৰ এখন আঞ্জা বনাবলৈ লৈছোঁ। ব'লক তেন্তে আৰম্ভ কৰোঁ। কঁঠালৰ পৰা যিহেতু বহুত আঠা ওলায়, সেইবাবে কঁঠালটো কাটি লৈ প্ৰায় 2 ঘণ্টা সময় ৰাখি থ'ব, যাতে তাৰ পৰা আঠাখিনি ওলাই যায়। ইয়াৰ পিছত সুন্দৰকৈ পৰিষ্কাৰ কৰি ল'ব। তাৰপিছত কঁঠালটো আপোনালোকৰ নিজৰ জোখত টুকুৰা টুকুৰকৈ কাটি ল'ব। আমি কঁঠালৰ বাকলিটো গুচাই দিছোঁ। আপোনালোকে বাকলিৰ সৈতে আঞ্জাখন ৰান্ধিব পাৰে। এতিয়া পৰিষ্কাৰ পানীৰে 2-3 বাৰ কঁঠালখিনি ধুই ল'ব। কঁঠালৰ আঞ্জাখন ৰান্ধিবৰ বাবে 2টা ডাঙৰ আকাৰৰ আলু ল'ব। আলুকেইটা টুকুৰা টুকুৰকৈ কাটি ল'ব। এতিয়া এটা কুকাৰত কঁঠালখিনি আৰু আলুখিনি একেলগে দি দিব। ইয়াতে 1 চামুচ নিমখ, আধা চামুচ হালধি, প্ৰায় আধা চামুচ মিঠাতেল আৰু 2 কাপ পানী সংযোগ কৰিব। এতিয়া গেছটো জ্বলাই দি প্ৰায় 3টা চিটি মাৰিবলৈ দিব। এতিয়া আঞ্জাখনৰ বাবে ডাঙৰ বিলাহী এটা, মিৰিকা বিলাহী 5টা লৈছোঁ, জলকীয়া 3টা, পিঁয়াজ 2টা ডাঙৰ, নহৰু 5-6 ফুটা, আদা এটুকুৰা আৰু এখিলা মানধনিয়া পাত। এতিয়া পিঁয়াজ আৰু বিলাহীখিনি ভালকৈ পিচি লৈছোঁ। এতিয়া আদা নহৰুখিনিও ভালকৈ থেতেলিয়াই লৈছোঁ। কেৰাহীখন গৰম হ'লত এয়া মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ লগে লগে তাত অলপ পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অলপ সময় ভাজিব। এতিয়া পিচি লোৱা আদা নহৰুখিনি দি দিব আৰু লগতে কেঁচা জলকীয়া কেইটা ফালি লৈ দি দিব। পিঁয়াজ, আদা নহৰুখিনি ৰঙচুৱা হোৱাৰ লগে লগে তাত আমি বইল কৰি থোৱা কঁঠালৰ মুচি আৰু আলুখিনি ইয়াতে দি দিব। দি লৈ ভালদৰে লৰাই দিব। এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দিব। নিমখটো ভালদৰে চাই দিব, কাৰণ বইল কৰোঁতেও দিয়া হৈছিলে যে। এতিয়া ইয়াতে আধা চামুচ হালধি দিব। লগতে পিচি লোৱা বিলাহীখিনি আৰু বাকী থাকি যোৱা পিঁয়াজখিনিও দি দিব। লগতে মিট মছলা 1.5 চামুচ দিব আৰু এইখিনি ভালকৈ লৰাই দিব। আৰু ইয়াত অকণমান পানী সংযোগ কৰিব, যাতে তলত লাগি নধৰে। এতিয়া এইখিনি লৰাই দি ঢাকোনেৰে ঢাকি থ'ব আৰু গেছৰ উত্তাপটো মধ্যমীয়া কৰি থ'ব। আৰু প্ৰায় 2-3 মিনিটৰ মূৰে মূৰে এইখিনি লৰাই থাকিব, যাতে তলৰ পৰা লাগি নধৰে। এতিয়া ইয়াতে গৰম মছলা আধা চামুচ দিব। গৰম মছলাখিনি আমি ঘৰতে প্ৰস্তুত কৰি লোৱা। এতিয়া এইখিনি ভালকৈ লৰাই দি পুনৰ ঢাকোনেৰে ঢাকি থ'ব। কঁঠালৰ মুচিৰ এই আঞ্জাখন বহুত সোৱাদ লগা হৈছিলে। আপোনালোকেও এবাৰ ৰান্ধি চাব আৰু কেনে পালে আমাক কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এতিয়া আপোনালোকে কাটি থোৱা মানধনিয়াকণ দি দিব। মানধনিয়া আপোনালোকে দিবও পাৰে, নিদিবও পাৰে। যদি আছে দিব, নাথাকিলে অকল ধনিয়াকৈ দিব পাৰে। এতিয়া এইখিনি আমাৰ হৈ গৈছে। এতিয়া গৰমে গৰমে ভাতৰ লগত বা শুকান ৰুটিৰ লগতো পৰিৱেশন কৰিব পাৰে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।